दोस्तों वेलकम टू माय चैनल फनिन्द्र ब्लॉग। আজি মোৰ ভিডিঅ'টো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আজি আমাৰ ধান মৰণা দিব, তো তাতে গৈ আছোঁ। এয়া ৰাস্তাতে আছোঁ, ঠেলা লৈ গৈ আছোঁ। বস্তা তিৰপাল আছে আৰু এই যে বস্তা, এই চাওক ৰাস্তাত পিছফালে ৰাস্তাৰ মাজতে আছোঁ। তো এতিয়া গৈ থাকোঁ বলক। আমাৰ পথাৰখন যোনখিনি আছে তাৰ কাষতে মানুহৰ বৰ্তাহঁতৰ ঘৰ আছে। তো তাতে ধান মৰণাটো তাতে দিম। তো সেইবাবে যোগাৰ পাতি লৈ গৈ আছোঁ। দেউতা আগত গ'লে মইহে এতিয়া পিছে পিছে গৈ আছোঁ বস্তু লৈ। আৰু বহুত কিবা কিবি কৰিব লাগিব, দোকান বজাৰো কৰিবহি লাগিব, মৰণাও দিব লাগিব। তো চাই থাকক কি কৰোঁ কি নকৰোঁ। কথাটো এনেকুৱা হ'ল যে আমাৰ পথাৰখন আমাৰ ঘৰৰ পৰা অলপ আঁতৰত, আৰু পথাৰখনৰ কাষতে বৰ্তাহঁতৰ ঘৰ আছে। সেইবাবে বৰ্তাহঁতৰ ঘৰতে ধানটো কঢ়িয়াই তাতে ধান মৰণা দিম মেচিনৰ লগত। তো সেইবাবে এইবিলাক বস্তা চস্তা লৈ গৈ আছোঁ। ধান কাটা যে দেখাব নোৱাৰিলোঁ, আমাৰ পৰীক্ষা ওচৰ চাপি আহিছে। ডিচেম্বৰৰ 15 তাৰিখৰ পৰা পৰীক্ষা, সেইবাবে মই ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু আজি ধান মৰণা দিয়াৰ বাবে ভিডিঅ'টো বনালোঁ। তো আপোনালোকক ধান কটাবোৰ আমাৰ ধান কটা দেখাব নোৱাৰিলোঁ, তো মৰণা মৰাকে দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। তো ময়ো আহি পালোঁ। এইয়া ট্ৰেক্টৰখনো আহি পাইছে। এইখনে হ'ল, এইখন ঘৰতে মৰণা দিব, এইখনে বৰ্তাহঁতৰ ঘৰ। তো মই এখন হাতে ভিডিঅ' কৰি আছোঁ বাবে মই জুম কৰি দেখাব পৰা নাই, ওচৰত গৈ দেখাই দিম। চাই থাকক আৰু দেই, চাই থাকক, স্কিপ নকৰিব। ঠেলাখন থৈ গুচি আহিলোঁ। মই চাইকেলত আছোঁ, ঘৰত গৈ আছোঁ। দোকান অলপ কৰিবগৈ লাগিব, দোকান কৰিব যাওঁ। ট্ৰেক্টৰ আহি পাইছেই। তো দেউতা আছে, ইমান চিন্তা নাই, দেউতাই হেৰি কৰি দিব। মই বজাৰখিনিকে কৰোঁগৈ। তো চাই থাকক ভিডিঅ'টো। আহি পালোঁ দোকান, কিন্তু এতিয়ালৈকে ভালদৰে দোকানবোৰ খোলাই নাই। তো মই বিচৰা দোকানখন পালোঁ বাৰু, এয়া ব্ৰইলাৰ 5টা, তাৰে এটা লৈ যাম এতিয়া। তো আহি পালোঁ এতিয়া, এয়া ধান মৰণা মাৰি আছে। তো বলক দেখাওঁ। আমাৰ ধানবোৰ ঘৰতে নি মাৰিলোঁ হয়, কিন্তু বৰ্তাহঁতৰ ঘৰতে সুবিধা হৈ গ'ল। সেইবাবে বৰ্তাহঁতৰ ঘৰতে ধানবোৰ থ'লে, মেচিন মাতি এতিয়া মেচিন লগত মাৰি আছে। চুপচাপ কাম কৰি আছে, হাল্লা গোল্লা নাই। তো লৈ যাম।
এফালে গুচোৱা কাম চলি আছে এতিয়া এইটো কিবা বডি ছিঙি আছে ক'ত উঠি লৈছে চাওকচোন নাখায় তো বডি ইমান কোনো নাখায় হৈ গ'ল কাটা এই সৰি গুচোৱা এতিয়া কাটিব তো আজি ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে অন্য এটা ভিডিঅ' লগ পাই আছোঁ আজিলৈ বাই বাই